रील बनाए से रील যোগেন ভাই টংলাৰ ইউটিউবাৰ যোগেন প্ৰভু বুলি আছে যোগেন প্ৰভু আপোনালোকে চাবতে নিশ্চয় মৰম দিব আশীৰ্বাদ কৰিব নমস্কাৰ গুড মৰ্নিং ফ্ৰম আকৌ এবাৰ দক্ষিণ গান্ধীবাৰী পৰা আজি আমি সেকেন্ড শুটিংৰ কাৰণে ৰেডি হৈছো আপোনালোকে চাই লওক সকলোকে ৰেডি হৈ আছে এই দুটা হৈ উঠা নাই আজি দিনটো ক'ত কি কৰোঁ আপোনালোকক সকলোখিনি দেখাম চ' আপোনালোকে ভিডিঅ'টো মোৰ লগত একেলগে চাই থাকক আমি গৈ আছোঁ শ্বুটিং কৰা প্লেচত ইফালে আছে ৰঞ্জন দা বাইক চলাই আছে বাকী কেইজন আমাৰ আগফালে গ'ল এতিয়া আমি গৈ আছোঁ চাই থাকক ভিডিঅ'টো দুটা দিনৰ শ্বুটিঙৰ কাৰণে যাই আছো এয়া আমাৰ পিতাজী নালগে মাছে মাৰংতে তকে দেখংতে যোগেন ভাইটো শামুক খোৱা কছাৰীৰ অৰিজিনেল গায়ক নালগে Alle sehen da, sie du mir alleine হয় আমাৰ নিতুল দা আজি সেকেন্ড ডে আৰম্ভ আশা কৰো ভাল হ'ব আৰু আমাৰ বতৰ খুব ধুনীয়া ঠাণ্ডা তাৰপিছত হাৱা আহি আছে আৰু বহুত কনফিউজ হৈ আছে আজি শেষ হ'ব না নাই কাৰণ এতিয়া বহুতখিনি আছে 3 মিনিট মান আছে আজি শ্বুটিং কৰিবৰ কাৰণে তো আমি প্ৰথমে নাৱৰ পৰা আৰম্ভ কৰোঁ এফালে চাই লওক আমাৰ সকলো কেইজন আহিছে ৰঞ্জন ভাই হোমেন দা যোগেন ভাই আৰম্ভ কৰিম আজি আজি পুৰা ধামাকা হ'ব ধামাকা এইখন নাও লৈ ইয়াতে শ্বুটিং কৰিব আপোনালোকক সকলোখিনি দেখুৱাম চাই থাকক মোৰ লগত একেলগে এইফালে চাওক পানী সিঁচি আছে আমাৰ নিৰঞ্জন ভাই এইফালে চাওক যোগেন ভাই নমস্কাৰ প্ৰথম চিনটোতে ইমান কষ্ট হৈছে আপোনালোকে চাব দেই ভিডিঅ'বিলাক এইফালে চাওক আমাৰ হিমাবাই ফটো উঠিবৰ কাৰণে ৰেডি হৈ আছে ৰেডি হ'ল আৰম্ভ কৰিলো আমাৰ অভিনন্দন ছোৱালী চাব যাম এতিয়া আমি চলিব আহিম গতিকে নাৱৰ পৰা যাই কিনে কি ছোৱালী নাজানো আশা ৰাখিছোঁ আমি ভাল ছোৱালী কইনা লৈ গ'ল ইফালে চাই লওক কইনা লৈ গৈ আছিল হঠাৎ আকৌ ৰৈ দিব লগা হ'ল আজি আমাৰ ইয়াত শ্বুটিং শেষ হৈ গ'ল এইটো লোকেশ্যনত এতিয়া আমি নেক্সট লোকেশ্যনত গৈ আছোঁ সেইটো সুন্দৰ লোকেশ্যন হয় তো বলক আপোনালোকক দেখুৱাই আছোঁ সেইটো লোকেশ্যনলৈকে চাই লওঁ গো ঘূৰা জলদি ঘূৰা আমি ইয়াৰ পৰা ওলাই যাওঁ লগ পাই আছোঁ নেক্সট লোকেশ্যনত এতিয়া আমি শ্বুটিঙৰ কাৰণে এই ফুলটো প্ৰয়োজন হৈছে এই সুধচোন সুধ চাই লওক ঠিক আছে আমি এইকেইটা ফুল ছিঙি আছোঁ পাতলো উঠিছে পাত লাগিব পাতৰ সেইটো ছিঙি নাই কেইটামান প্লাষ্টিক আছে চাই লওক
পাতৰ সৈতে বিনা হৈ আছে খিচাৰি পুৰা মজা না মজা লাগছে ইফালে মেকআপ হৈ আছে ইফালে ভাইতে জিৰাই আছে খাই ল চিংবা খুলিছিলো তই আৰু থাকক বুলি গ'ল এখন এইখিনিহে মাত্ৰ কোন আছা ইধৰ আও বাইদেউ কিমান ধুনীয়া লগাইছে কি ফোন লগাই লৈছে জবা ফুল জ্বলাই গ'ল চাওক বাপৰে চাৰিওফালে দেখো ঐ বা পিছফালে এটা ৰঙা ফুল মাটি খেদা তোৰ একত্ৰিশক দেৰি হৈ থাকিলে শুকাই যায় থাকিব এইটো জবা ফুলটো এনে সোনকালে গোটা হিৰইন কেইটা এনেকে ল'ব নেকি লতা পাত এখন ৰমি আছে দেখা নাই এইখন ন নহয় এইটো হেৰি বেলেগ দেখা হ'ব সদায় লতা পাত পালে এইফালে সকলো ফটো উঠাত ব্যস্ত পূৰ্বহে 13-14 মানৰ পৰা পূৰ্ব কিজান মোৰ নহয় এইয়া মোৰ তাত ঠাইখিনি দিম মোৰ তাত ঠাই কাৰ ক'বা আৰু জংগলী সেইটো জংগলী ইফালে এইকেইটা শ্বুটিং কৰিবলৈ সাজু হৈ আছে চাই লওক ইফালে শিকাই আছে কাৰ মোবাইল 3 4 5 6 7 8 Engke buniko. Juga mau juga nama. Hei, nas. Nasi gunung biasa. আমার শুটিং হৈ আছে আৰ্টিস্টে বাৰে বাৰে ভুল কৰি আছে ঐ যাম হৈ আছে লক ৰিহাৰ্চল কৰি আছে বৰ্তমান এটা ফটো উঠাত ব্যস্ত ইফালে নিবাই বৰ্ণবাই এইটো দেখাবাই নালাগিব কিবা ক অনুভৱ আজি সেকেন্ড অনুভৱ তিতা মিঠা সব আছে বঢ়িয়া ইফালে সকলো সেলফি উঠাত ব্যস্ত ৰিল বনাই আছে ৰিল বঢ়িয়া প্ৰেক্টিচ কৰি আছে ৰঞ্জন বঢ়িয়া চাই লওক আমাৰ ৰূপম কাজি আছে
বঢ়িয়া 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 নহ'লে নহয় কিন্তু বহল হৈছে মোৰ পাইছোঁ ভালকে ধুনীয়া দি আছোঁ পিছত যাম চাই লওক ইফালে ক'ত গেলে এই কিবা কবি অ' ভিডিঅ'হে হৈছে দেখোন এইফালে চাই লওক পিছফালে এটা ধুনীয়া বেকগ্ৰাউণ্ড লোকেশ্যন হয় খুব ধুনীয়া এইফালে আমাৰ যোগেন ভাই চাইড পাৰ্ট নাচিবলৈ ৰেডি হৈ আছে কেমেৰা আগত তামাম নাচিম তামাম হাই দে happy চাই লওক বাইদেউতে নাচিবলৈ সাজু হৈ আছে ধুনু লাগিছে ঐ ইমান ধুনীয়া এক্ট্ৰেছ একদম নাচো লাগিছে একেলগে কিন্তু চান্সে দিয়া নাই মোক বেয়া লাগিছে 1 and 2 and 3 and 4 5 and 6 7 8 9 অকলে নাচি আছে হা ইফালে আমাৰ ভাইতে চাহ খোৱাত ব্যস্ত যোগেন ভাই ব্যস্ত খোৱাত ব্যস্ত খাম ময়ো খাম চাহ দিলা নাই তক হা চাহ দিলা নাই এই চাহ খালে নাই তই এই মাত দি Hi. Bye. কথা পাতে বোলে ছোৱালীকেইটা এইকেইটা ভেকলি কাণ্ডাৰ আপি আমাৰ ভেকলি কাণ্ডাৰ আপি এ মজা ঠাই এয়া আমাৰ আৰ্টিষ্ট বিলাক চাওক চব জমা লাগিছে একেলগে একদম ধুনীয়া আৰ্টিষ্ট কিহৰ কাৰণে জমা লাগিছে আমি ডিৰেক্টৰ মাতি আছে বঢ়িয়া মই নামছো আৰু নেক্সট পাৰ্ট এইফালে চাই লওক ৰেডি হৈ আছে এক্টিং কৰিবৰ কাৰণে আকৌ ইফালে আছে আমাৰ গোটেইখিনি পিতাই আছে হিমাবাই বঢ়িয়া মজা ভাল ফটো উঠিবৰ কাৰণে ব্যস্ত হৈ আছে ফটোখন মই মাৰি দিম বাৰু ইহঁতক ঠিক আছে বৰ্তমান মই এতিয়া ফটোখন মাৰি লওঁ ড্ৰোন নাহক আমি চামেই
তোৰ ভাগৰ লাগলা না ভাগৰ লাগলা শুটিঙত ভাগৰ লাগি গৈছে অলপ জিৰণি লৈছো দেই তামাম একদম তামাম হৈছে এক্টিং ছবিও ফালি দিছে 4টা এক্ট্ৰেছ 4টা এক্টৰ এনেকুৱা গানে দেখা নাছিলো মই বেলেগ গানত দুটাহে থাকে কিন্তু ইয়াতে 4টা এক্টৰ এক্ট্ৰেছ প্ৰেম প্ৰীতি আপোনালোকে চাবলৈ পাব বেছি সময় নাই কি কৰে এটা ছাগলী চাই লওক শ্বুটিং কৰি থাকোঁতে ছাগলী দেখিলোঁ ছাগলী পোৱালি ভাই হাই ক বহুত ওপৰত আছে ষ্ট্ৰিং মানুহ যামা লাগে নাই বঢ়িয়া নাপি দেখা পালো ঘৰে চৰতাই তামোলপুৰত চাবা কিলোং তাত বেয়া নাই ভাল লাগিছে দেই এয়া যে আমি সেই ভিডিঅ' কৰাৰ অন্তিমটো সময় সকলোৱে ফূৰ্তি কৰি দিলোঁ ফূৰ্তি কৰি ভাল লাগিছে চাই লওক সকলোকে বজা চাউণ্ডি নাই এই ইয়াতে নাচিম নাচ বোকা পানী গছকি তই ভুইৰ বাহিৰি লখিমী পোৱালি হ'ব লাগিব ঘৰৰে পোৱালি নাচো So আজিৰে আমাৰ ভিডিঅ'টো ইমানতে শেষ হ'ল খুব কম দিনৰ ভিতৰত 2-3 দিনৰ ভিতৰত আপোনালোকৰ মাজলৈ আমি চিকনা বেৰি দিম যদি আপোনাৰ ভিডিঅ' চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান আগলৈ যাব